তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইছলামৰ চেনেল। তো আকৌ এটা নতুন ৰেচিপিলৈ স্বাগতম জনাইছোঁ। তো আশা কৰোঁ সকলোৱে ভালে আছে। দেখিব পাইছে আজি ৰেচিপিটো হৈছে পৰ্ক ৰেচিপি। তো গাহৰি আনি থোৱা আছে, আলু, পিঁয়াজ, বিলাহী এইবিলাক কাটি থোৱা আছে। মছলা ইয়াত আছে শুনিম। তো ইয়াত মানে প্ৰথমতে অলপ মাংসখিনিৰ লগত হালধি সানি দিওঁ আজি। দেখিছে এতিয়া মাংসখিনি হালধি নিমখ সানি ল'লোঁ। তাৰপৰা এতিয়া বনাম আৰু গাইজ তেল দি দিলোঁ। তেল দেখিছে ইয়াতে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দিব পাৰিছে। তেলটো অলপ কম দিছোঁ কাৰণ তেলৰ মাংস ওলায়। তো এতিয়া পিঁয়াজখিনি ভাজি আছোঁ, দেখিব পাৰিছে। মাংসখিনি দিম আৰু অলপ পাছত। পিঁয়াজখিনি অকণমান সিজিব দিছোঁ। গাইজ পিঁয়াজখিনি অকণমান হৈছে, এতিয়া মাংসখিনি দি দিম। দিয়া হ'ল এতিয়া অলপ ফ্ৰাই কৰিম অলপ। তাৰপিছতে মছলা দিম আৰু মাংস প্ৰায় ফ্ৰাই কৰি আছোঁ। দিব পাৰিছে অকণমান ৰেড চিলি দিলোঁ। সেইটো ৰেড চিলি পাউডাৰ অকণমান দিলোঁ ইয়াত। মছলা বেছিকৈ নিদিওঁ আজি, মছলা বেছি দিলে খাবলৈ ভাল নালাগে। এতিয়া আপোনালোকৰ এইটো মিট মছলা আলুটো দি দিলোঁ। দেখিব পাইছে এইখিনিতে আলু দি দিলোঁ। অলপ বেছি দিয়া নাই, দুটা দিছোঁ আলু। এতিয়া ডুবাই দিম। দেখিব পাইছে মিট মছলা এইটো দি দিম এতিয়া অলপ। দিয়াৰ পিছত অলপ লৰাই দিম আৰু বেছি মছলা দিলোঁ আৰু অলপ দিওঁ। তো গাইজ দেখিব পাইছে এইটো গাজ টেঙা দি দিম এতিয়া অলপ। এতিয়া ভাল হ'ব। গাজ টেঙা দি দিছোঁ। ডাঙৰ হয়তো ফুৰিব আৰু সৰু কৰি দিম। গাজ টেঙা দি দিব পাৰিছে। অলপ দি দিওঁ, অলপ ইমান নিদিওঁ আৰু ডাঙৰ হৈ থাকিলে না গাজ টেঙাটো কমি যাব। তো গাইজ দেখিব পাইছে ফ্ৰাই হৈ আছে। এইখিনি আদা নহৰু দি দিম। দিয়াৰ পিছত অলপ লৰাই দিম আৰু জলকীয়াটো অলপ পিছত দিম। অকণমান বিলাহী জলকীয়া দি দিছোঁ। দিব পাৰিছে ফ্ৰাই হৈ গ'ল। অকণমান দেৰি বেছি সিজিলে মানে অলপ বেয়া টাইপৰ নিচিনা হ'ব লাগি দিছিলোঁ মানে অলপ। তেতিয়া পানী দি দিওঁ। মই মানে এইফালে ৰান্ধিব গৈছোঁ কাৰণে অকণমান দেৰি একো নাই বাৰু, ঠিকে আছে। অলপ পানী অলপ দি দিওঁ। দি দিছোঁ। 5 মিনিটমান উতলালে হৈ যাব। তো গাইজ আমাৰ পৰ্ক ৰেচিপি ফাইনেলি হৈ গ'ল। দেখিব পাৰিছে। এতিয়া অকণমান উতলাই দিছোঁ মানে নমাই পিনে গা ধুব গৈছিলোঁ। এতিয়া দেখিব পাইছে পূৰা উতলি আছে। এতিয়া তেলটো পূৰা ওলাইছে আৰু বেছিভাগ তেলেই মাংস আহিছে। তো অলপ উতলাই দিছোঁ সেইকাৰণে ভাত খাম আৰু। গাইজ দেখিব পাইছে আজি মাংস গাহৰি সেয়া ভাত চাত বাঢ়ি দিলোঁ আমি। এইটো আচাৰ, জলফাই আচাৰ। সেয়া ছোৱালীহঁত ডাঙৰ ছোৱালী মুখখন চাই লওঁ। এনেকুৱা ভাত বাঢ়িছে। এয়া আমি ভাত খাব লৈছোঁ। সেইটো বি জলকীয়া দেখিব পাৰিছে। এয়া কুন্দুলি আলু ভাজি আৰু ভাত খোৱা বেছি ছোৱালী থৈ দিছে ইয়াতে। আৰু এইখিনি ৰঙালাও দালি এনেকৈ ভাজি বনাইছিলে। এতিয়া আমি খাওঁ আৰু এয়া মাংস বহাই নাই বাৰু মাংস এয়া লাগিছে। ভাত বাঢ়ি থোৱা আছে। এতিয়া খাওঁ। এয়া হৈছে পৰ্ক ৰেচিপিটো আজি। ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰিব। ধন্যবাদ থাকিলে।